Guys, welcome back to my channel. তো কি খবৰ আপোনালোকৰ আশা কৰো খবৰ সকলোৰে ভাল। তো এতিয়া মই ওলাই আছো আপোনালোকে দেখা পাইছে কাৰণ আমাৰ ইয়াত ফাংচন এতিয়াতো বহাগৰ মাহ গতিকে চাৰিওফালে ফাংচন হৈয়ে আছে আৰু আমাৰ ইয়াতো ফাংচন গতিকে বেছি দূৰ নহয় বাৰু যাই আছো চাবলৈ। বহুত দিন হ'ল বিহুৰ পৰা ভ্লগছ দিব পৰা নাই কাৰণ কত মই যোৱাও নাই আৰু ঘৰতে এনে আছো সেইকাৰণে ভ্লগছ দিয়া নাই। তো আজি দিম বুলি ভাবিলো। তো আপোনালোকে সকলোৱে চাব আশা কৰিলো। তো চাই থাকক। তো গাইজ এতিয়া আমি আহিলো ঘৰৰ পৰা ওলাই। আজি ফাংচন চোৱাহে কথা এতিয়া যাওঁ। ফাইনেলি গাইজ আমি এতিয়া আহি পালো সেইখন ফাংচন। আপোনালোকক দেখাই আছো চাই থাকক। ফাইনেলি গাইজ আমি এতিয়া আহি পালো আৰু সেইখন ফাংচন তো চাই থাকক ভিডিঅ'টো। ফাংচনখন ঠিকেই আছিল, পিছে মানুহ অলপ কম, ৰাতিলৈ বাৰু মানুহ হৈ যাব। এইখন ফাংচন আজি পুৰা মঞ্চখনত ডাঙৰ লোকবোৰে ব্যক্তিবোৰে আৰু বক্তৃতা দি আছে। এয়া দল এতিয়া বিহু ষ্টাৰ্ট হ'ব। জেং বিহু চাইছেনো কোনে কোনে ভাল পায় কমেণ্ট কৰি ক'ব দেই। জেং বিহু শেষ হোৱাৰ লগে লগে এয়া হুঁচৰি আহি গ'ল মঞ্চত। অলপ হুঁচৰি চাই ল'লোঁ আৰু এতিয়া আমিও ঘৰত যাওঁ কাৰণ 11টা বাজিল আৰু সেইবাবে যাওঁ, দেৰিও হ'ল। তো গাইজ আমি এতিয়া আহি পালোঁ ঘৰ। তো মোৰ ব্লগটোত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু এনেকৈয়ে যেন আগলৈও ছাপোৰ্ট কৰি থকা সকলোৱে তাৰে কামনা কৰিলোঁ। বাই বাই।